নমস্কাৰ, মই এটা সাধু ক'ম। সাধুটোৰ নাম নিগনি মেল। ভঁৰালৰ চুক এটাত নিগনিৰ এখন মেল বহিছে। মেলখনৰ সভাপতি হ'ল তীখৰ নামৰ বুঢ়া এটা নিগনি। সি সকলো নিগনিকে ক'লে, আমি এইকেইটা বছৰত মহা সুখেৰে কটালোঁ। গিৰিহঁতে এতিয়া বুন্দা এটা আনি আমাক বিপাঙত পেলাইছে। কিবা এটা দিহা কৰিব লাগিব, নহ'লে আমি সকলোৱে মৰিব লাগিব। সকলোৱে অনেক দিহা দিলে। পিছে মনে খোৱা উপায়হে নোলাল। তেতিয়া চেঙেলীয়া নিগনি এটাই মিচিকিয়া হাঁহি মাৰি ক'বলৈ ধৰিলে, ৰাইজ, মই এটা দিহা দিওঁ। মেকুৰীটোৰ ডিঙিত টিলিঙা এটা আঁৰিব লাগিব। মেকুৰীটো যোনফালে যাব সেইফালে শব্দ হ'ব, টিলিং টিলিং টিলিং। তেতিয়া আমি পলাব পাৰিম। নিগনিটোৰ কথাত সকলোৱে উত্তম বুলি শলাগিলে। তীখৰ নামৰ বুঢ়া নিগনিটোৱে সকলোৰে মতি গতি চাই আছিল। সি থিয় হৈ গহীনাই ক'বলৈ ধৰিলে, পিছে মেকুৰীটোৰ ডিঙিত টিলিঙা আঁৰিবনো কোনে? যিয়ে আঁৰিব তেওঁ আগুৱাই আহিব লাগে। সকলো নিগনি নিৰ্মাণ হৈ ৰ'ল। তেতিয়া শুনা গ'ল, মেও মেও মেও। মেকুৰীৰ অহাৰ উমান পাই সকলোৱে তৎক্ষণাৎ তাৰ পৰা পলাই পত্ৰং দিলে। সভাও সিমানত শেষ হ'ল।